হে মৰমৰ বন্ধু বান্ধৱসকল, আপোনালোকৰ কি খবৰ? আমি আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ বাবে মই আন এটা ভিডিঅ' লৈ আহিছোঁ। এনেকুৱা এটা এপছ লৈ আহিছোঁ যিটো এপছৰ সহায়ে আপোনালোকৰ প্ৰয়োজনীয় সকলো বস্তু ঘৰত বহি নিজৰ মোবাইলতে কিনিব পাৰে। সেইটো এপছটো হ'ল ফ্লিপকাৰ্ট। ফ্লিপকাৰ্টত প্ৰথমে আপোনালোকৰ মোবাইলৰ প্লে ষ্টৰত যাব লাগিব। মই দেখুৱাই দি আছোঁ কেনেকৈ কি কৰিব লাগে, আপোনালোকে চাই থাকক। নিজৰ মোবাইলৰ প্লে ষ্টৰত যাই কিনে চাৰ্চ কৰি লাগিব ফ্লিপকাৰ্ট। যিহেতু মই আগতে চাৰ্চ কৰিছোঁ, ইয়াতে দেখাই দিছে যে ফ্লিপকাৰ্ট মোৰ ইয়াতে আছে। আপোনালোকে যাই কিনে চাৰ্চ কৰিব। অলৰেডি মই এইটো ফ্লিপকাৰ্টটো মই ইউজ কৰি আছোঁ, সেইকাৰণতে মোৰ ইয়াতে অপেনলি দেখুৱাইছে। মই অপেনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো বস্তু প্ৰয়োজন সেইটো প্ৰথমতে ইয়াতে চাৰ্চ কৰিব লাগিব। যিহেতু মোৰ এখন বেক কাভাৰ প্ৰয়োজন হৈছে, মই অলৰেডি সকলো মই দেখুৱাই দিম। আপোনালোকৰ ভিডিঅ'টো ভালদৰে চাব যাতে গোটেইখিনি কথা বুজি পায়। মই ইয়াতে মোৰ যিহেতু ৰিয়েলমি C20 মোবাইল, মই তাতে মাৰি ওপৰত চাৰ্চ কৰিলেও হ'ব, বা ইয়াতে মই আগতে মই চাৰ্চ কৰিছোঁ, সেইকাৰণে ইয়াতে ৰিয়েলমি C15 বেক কাভাৰত মাৰি দিলোঁ। আপোনালোকে এনেকৈ মাৰিব। এতিয়া আপোনালোকৰ ইয়াতে যি আছে মাৰি দিয়াৰ লগে লগে এনেকুৱা বহুত ধৰণৰ কাভাৰ আহি যাব। আপোনালোকৰ যিটো পচন্দ হয়, আপোনালোকৰ নিজে যিটো পচন্দ হয় সেইটো আপোনালোকে চাই লওক। মই চাই আছোঁ, যেনেকৈ আপোনালোকেও চাব পাৰিব। এনেকৈ চাওঁতে মই চাই আছোঁ। এইটো কাভাৰ বেছি হোৱাইট নহয়, বগা নহয়। মই আৰু বেলেগ কিবা চাওঁ, এইটো কাভাৰ চাওঁ। এইটো কাভাৰ মোৰ কাভাৰৰ লগত মিলি গৈছে, যিহেতু মই এইটো মই পচন্দ কৰিলোঁ। পচন্দ কৰাৰ পিছত মই ইয়াতে দেখুৱাইছোঁ 119 টকা আৰু ডেলিভাৰী 52 টকা। মই বাইকিহঁতক ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে চবখিনি আপোনাৰ ডিটেইলছ আহি গ'ল। আৰু এটা কাম আছে, ইয়াতে যিটো দেখাইছে চেঞ্জ অৰ এডেড এড্ৰেছ। মই অলৰেডি ইয়াতে মই কৰি দিছোঁ, মোৰ এড্ৰেছটো ইয়াতে গোটেইখিনি দি দিছোঁ। আপোনালোকে ইয়াতে আহি কিনে আপোনালোকৰ নিজৰ এড্ৰেছটো মই দিয়াৰ কাৰণে মোক দেখুৱাইছে। আগতে মই বহুত বস্তু ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি কিনে অনা হৈছে মোৰ, সেইকাৰণতে মোক ইয়াতে চব এড্ৰেছ প্ৰুফ, ঘৰ নাম্বাৰ, চব ডিষ্ট্ৰিক্ট চবখিনি মোক দেখুৱাইছে ইয়াতে। আপোনালোকে জাষ্ট কি কৰিব, বস্তুটো চইচ কৰি কণ্টিনিউ বুলি দেখাইছে, ইয়াতে কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে UP বেলেঞ্চ, ডেবিট কাৰ্ড, নট বেংক, কেছ ডেলিভাৰী। যিহেতু মই কেছ ডেলিভাৰীত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত মই প্লিজ অৰ্ডাৰ, ইয়াতে নিশ্চয় দেখা পাইছে যে ভিউ প্ৰাইচ ডিটেইলছৰ ইফালে সোঁফালে দেখা পাইছে যে ৰঙা প্লিজ অৰ্ডাৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা কেপচাৰ আহিব। কেপচাৰ মানে কেপচাৰটো ইয়াতে মই দেখুৱাই দি আছোঁ, ইয়াতে ক্লিক কৰিব। মোৰ যিহেতু কেপচাৰ 881 বুলি আহিছে, লগত মই ইয়াতে যে তিনিকোণী আছে ইয়াতে মই ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত মোৰ অৰ্ডাৰটো ছাকচেছফুল হৈ গ'ল। আপোনালোকে এনেকৈ অৰ্ডাৰ কৰক আৰু আপোনাৰ লাগতিয়াল বস্তুবিলাক সকলো বস্তু আপোনালোকে ঘৰত বহিয়ে কৰক।